वेलकम মোৰ লক্ষণ ব্লকলৈ আমাৰ গাঁৱত মানে ৰাস্তা আহিছে মানে ৰাস্তাটো বহল কৰি আছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কি ৰাস্তা আহিছে দেখিছে মানে খুবেই ভাল লাগিছে এই কথাটো জেচিপি ধুনীয়াকৈ খানি খানি আহি আছে আৰু ৰাস্তাটো হ'ব এই চাইডে 1 মিটাৰ বহল আৰু সিটো চাইডে হ'ব 1 মিটাৰ বহল মানে কি এতিয়া বহল হ'লে মানে দুখন গাড়ী ধুনীয়াকৈ ক্ৰছ কৰিব পাৰিব বা অহা যোৱা কৰিব পাৰিব আৰু বহুত ধুনীয়াকৈ প্ৰথমতে দেখিছে ধুনীয়াকৈ খানি লৈছে খানি লোৱাৰ পিছত তাৰপিছত মেটেল পাৰি দিছে মেটেল পাৰি দিয়াৰ পিছত ইয়াতে ৰোলাৰ মাৰি দিব আকৌ ৰোলাৰ মাৰি দিয়াৰ পিছত মানে তলৰ পৰা কামটো কৰি আহি আছে আৰু বহুত ধুনীয়া কাম কৰি আছে আৰু খুবেই ভাল লাগিছে কিন্তু বলক আমাৰ গাঁওখনতে কেনেকৈ কি ৰাস্তা বনাই আছে চাওঁগৈ বলক মই টমটমখনকে ল'ব লাগিব আৰু লৈ পেলাই আপোনালোকক ক'ত কেনেকৈ আমাৰ গাঁওখনত ধুনীয়াকৈ ৰাস্তা বনাই আছে তাকো দেখুৱাম তাৰপিছত আমি যিহেতু খান্দি আছে মানে ঠাই লৈ পাইপ কিছুমান ফাটিছে পাইপ কিছুমান বেয়া হৈছে ফুটা মানে লিক ওলাই গৈছে আৰু চাপ্লাই পানী এতিয়ালৈকে অহা নাই আমি আইতাই মই পানীও আনিব যাম আমাৰ গাঁৱত ৰাস্তা বহল কৰি আছে দেখিছে মানে ইফালে 1 মিটাৰ হ'ব আৰু লেফ্ট চাইডে 1 মিটাৰ হ'ব এনেকৈ বহল কৰা গৈ আছে আৰু ইয়ালৈকে আহিব একদম আমাৰ মৰিগাঁও MG ৰোডলৈকে হ'ব আৰু আপোনালোকেতো জানে আমাৰ মৰিগাঁও MG ৰোড তালৈকে হ'ব দেখিছে চাওক কিন্তু এটা কথা গম পোৱা নাই এতিয়া এইখিনিৰ পৰা ৰাস্তা দুটা লেফ্ট চাইডে গ'ল মাথাউৰি আৰু ৰাইট চাইডে গ'ল গাঁৱৰ ৰাস্তা এতিয়া গাঁৱৰ ফালেহে লৈ যায় নে মাথাউৰি ফালে লৈ যায় সেইটো কথা গম পোৱা নাই ৰাস্তা যিহেতু দুই চাইডে বহল হৈ আছে আৰু ইতিমধ্যে ৰাস্তাৰ কাম আৰম্ভ হৈ আছে দেখিছে চাগে আপোনালোকে চাওক আমাৰ দুই পাৰে হ'ব এইটো চাইডেও হ'ব এনেকৈ মই আপোনালোকক দেখুৱাই আছোঁ চাব ৰাস্তা কি ধুনীয়া পাৰ কৰিব হয় এতিয়া ৰাস্তাটো যে বহল কৰি আছে বেয়া হৈছে নে ভাল হৈছে হে ভালে হৈছে ন কাৰণ আজিকালি ৰাস্তা বহল লাগে যিমান গাড়ী ঘোঁৰা হৈছে আমি গৈ আছোঁ পানী আনিবৰ কাৰণে কাৰণ এইবিলাক চাইডে খানোতে মানে কি হৈছে পানী পাইপবিলাক চাপ্লাই পানী পাইপ আছিলে পাইপকেইডাল মানে ফাটি গৈছে আৰু কোনোবা জেগাত মানে ফাটিছে সেইকাৰণে পানীটো লিক হৈ আছে পানীটো দিব পৰা নাই আমি ডাইৰেক্ট মানে পানী আঁচনিৰ পৰা পানী আনিব গৈ আছোঁ মায়ঙত গ'লে ঢেৰ শ্বুটিং কৰিব পাৰিবি গ'ল সিহঁতৰ নামঘৰটো উঠাই আনিব পাৰিবি তাৰপিছত হেৰি চোলাৰত বহুত অফিচ বহিছে সেইসোপা উঠাব পাৰিবি বস্ত্ৰ উঠাব পাৰিবি গণেশ মন্দিৰলৈ যাব নেকি মায়ং চৰকাত সিহঁতৰ গণেশ মন্দিৰটো যিমান ওপৰত আছে সেইটো শ্বুটিঙত দিবাই পাৰিবি সোনকালে যাব লাগিব তাত যোৱাকৈ অকণমান দূৰ আছে পানী নিব আহিছোঁ আৰু আইতাও দাম চাম লৈ আহিছে দেখিছে ময়ো দাম লৈ আহিছোঁ মানে কি যেতিয়া আমাৰ পানী চাপ্লাই পানী দি আছিলে আমি তেতিয়া কি কৰিছিলোঁ দমকলৰ পৰা যিখিনি আমি ফিল্টাৰ বনাই লৈছিলোঁ চাপ্লাই পানী যেতিয়া আহি গ'ল আমি ফিল্টাৰ বাদ দিলোঁ ফিল্টাৰ কৰা দমকলৰ পানী ফিল্টাৰ কৰা বাদ দিছিলোঁ গতিকে এতিয়া মানে বহুত ৰাস্তাৰ কাম চলি থকাৰ কাৰণে আমি এতিয়া অলপ অভাৱত পৰিছোঁ বিশেষকৈ এতিয়া খোৱা পানীখিনিতো নিব লাগিব গতিকে আমি নিব আহি আছোঁ লিখাই আছে বাগজাপ পানী যোগান আঁচনি আৰু ইয়াৰ পৰাই নিব আহি আছোঁ পানী বলক লাইন পাতিব লাগিব আইতাই মই এনেকৈ লাইন পাতিব লাগিব আৰু পানী ইয়াৰ পৰা ল'ব লাগিব দিয়ক পানী পানী লৈ আহিছোঁ সাপ্লাই পানী নিব আহিছোঁ
যিহেতু পানীখিনি মেইন পানীখিনি খোৱা পানীখিনি ল'ব লাগিব আৰু সেইকাৰণে পানীখিনি লৈ যাওঁ পানী লৈ লৈছোঁ দেই যাই কি ধুনীয়াকৈ পানী লৈ লৈছোঁ চাওঁ আৰু অলপ আনিম আৰু হৈ গ'ল দিয়ক পানী লোৱা এতিয়া ঘৰত যাব লাগিব আৰু মানুহ নাই ক'ৰবাত গ'ল তালা মাৰা দেখিছে গতিকে আমি যিহেতু মানুহ নাই গেট ধুনীয়াকৈ বন্ধ কৰি থৈ যাব লাগিব আৰু গেটখন ধুনীয়াকৈ বন্ধ কৰি থৈ যাব লাগিব আহি আছোঁ বাৰু এতিয়া তই পানী দামটোৰ লগত বহিব লাগিব ধুনীয়াকৈ নহ'লে নহয় যিহেতু মানুহ নাই আৰু গেটখন ধুনীয়াকৈ মাৰি দিলোঁ আৰু গেটৰ জপনাখনো ধুনীয়াকৈ মাৰি থৈ যাব লাগিব নহ'লে বেয়া পাব হয়নে নহয় জপনাখনো ধুনীয়াকৈ মাৰি থৈ দিলোঁ অঁ ধুনীয়াকৈ ধৰি লওঁ এইটো লখাও আইতাক পিছত বহাই দিছোঁ পানী দামটো ধৰিবৰ কাৰণে মানে পাইপ এই ঠাই লৈ লৈ মানে ফাটিছে ক'ৰবাত তাকে বোলো খোৱা পানীখিনি লৈ যাওঁ আহি বলক যাওঁগৈ ৰাস্তাটো ইমান ঠিক নহয় আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান হ'ব আহি ঘৰ পালোঁ আহি দিয়ক আৰু এই গাড়ীখন ৰখি আছে চাওকচোন আৰু দুইটা পাৰে যেতিয়া ৰাস্তাটো বহল হ'ব আৰু তেতিয়া খুবেই ভাল লাগিব গাড়ী মটৰ চলিলেও ভাল লাগিব আৰু অহা যোৱা যাতায়াতটোও ভাল লাগিব গতিকে আমি পানী লৈ লৈ আহি আছোঁ ঘৰ পালোঁ আহি আইতাকে ইয়াতে নমাই দিব লাগিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নতুন ভিডিঅ' লৈ বাই বাই